Hey, hello guys, welcome back to my channel আর বিবিন্দাস কি খবৰ সকলোৰে আশা কৰিছো সবৰে বহুত ভাল আৰু গাইস আজি আমি এটা সৰুকে খানা খাইছিলো তো মই ভাবিলো ভিডিওটো ইয়াতে আৰম্ভ কৰি দিও বহুত দিন ভিডিও দিয়া নাছিল তো গাইস এয়া হৈছে চিকেন খানা খোৱাৰ এইবিলাক আমাৰ বজাৰ কি এটা সেম মানুহ তো গাইজ আমি আমাৰ খানাৰ কাম ষ্টাৰ্ট কৰি দিলোঁ আৰু চাহ তাহবিলাক আমি খালোঁ আৰু মানে চাহ খাওঁতে ভিডিঅ' বনোৱা নহ'ল কাৰণ বহুত লেটিপেটি হৈ গৈছিল চাহ খাওঁতে চাহ তাহ পৰি কিনে তো গাইজ আমি আৰম্ভ কৰি দিছোঁ এয়া হৈছে আলু সৰু সৰু আলু কুটি কিনে থৈ দিছিলোঁ তো এইবিলাক ভাজিছে আৰু ইয়াতে লাষ্ট কৰে গাইজ এয়া আমাৰ আলু ভাজি হৈ গ'ল আৰু এইবিলাক হৈছে আমাৰ মাংসৰ তৰকাৰী যোগা গাইজ নয়নে কি কৰি আছে নয়ন গাম্বুৰাই মাংসত তেল সানি আছে মাংস চাংস বনোৱা হ'ব আৰু এতিয়া আৰু গাইজ ফাইনেলি মাংস হৈ গ'ল এয়া আমি টেষ্ট কৰিছোঁ আমি খোৱাটো মেইন আমাৰ কাৰণে গাইজ এয়া নয়নে মাংস ভাজি লাৰি আছে কেতিয়া হ'ব লাগিছে গাইজ খাওঁ লাগিছে খাওঁ পুৰা গাইজ 1.5 ঘণ্টা বনাওঁ 2 ঘণ্টা বহিলোঁ গাইজ সেইকাৰণে বস্তুবোৰ কাৰণে ওলাই আহিলোঁ আৰু গাইজ আমি ফটো উঠি আছিলোঁ আৰু এতিয়া আমি কি কওঁ ভাত খাব যাম আহক কিমান ফটো উঠিলা ইনষ্টাগ্ৰামত ফটো উঠি ইনষ্টাগ্ৰাম ইফেক্ট শেষ কৰি দিলা গাইজ এতিয়া আমি ভাত খাম ভিডিঅ'তে শেষ হ'ব গাইজ খানা খোৱাৰ আগমুহূৰ্তলৈকে মই এনেকৈ থাকোঁ চবতে পাপেৰ ভাতছে এনেকুৱা কৰি দিওঁ পাপেৰ গাইজ 3:30 হৈ গ'ল এতিয়ালৈকে আমি ভাত খোৱা নাই সেইকাৰণে ভাবিলোঁ ভাতটো খাই দিওঁ আৰু ভাত আঞ্জা চব হৈ গ'ল তো এতিয়া আমি ফাৰ্ষ্ট টাইম আমি গাৰ্লছ পাৰ্টিটো খাম ব'লক ভিডিঅ'টো এনজয় কৰিম গাইজ ভাত খাব আলছো আমি কিন্তু কণী বিচাৰি পোৱা নাই কণী আলু ভাজি নকৰোঁ মই তাৰমানে গাইজ চিকেন আলু ভাজি কণী দালি দালি না ঔটেঙা দালিয়ে আৰু ৰৌ মাছে বনাইছে এইটো ব্ল্যাক ইমান অপমান কৰিছে দেখিছা নাই মাটি আনি কিনে ভাতো দিয়া নাই মাংস দিয়া নাই অপমান কৰা নাই গাইস দেখিছা দেখা পাইছে এই মাংস দিয়া হৈছে ইয়াৰ পৰা গাইজ ইহঁতৰ আমাৰ খোৱা হৈ গ'ল এতিয়া বইজ পাৰ্টি খাইছে ইহঁতৰ ভিডিঅ' চাই থাকক আৰু মজা লওক থৈ দিছে এইটো ভাত এইটো জুম কৰি দেখাইছে এইটো লাগিলে তাৰ পৰা ল'ব সেইটো ল'ব মানে ভাঙি ল'ব আৰু বেছি ক'ব নালাগে আৰু এইখিনি মাংস থৈ দিছে আগত লাগিলে ল'ব আৰু এইটো অকণি বাচি আছে চিগাৰ দালি থৈ দিছে আৰু গাইস আমাৰ খোৱা লোৱা হৈ গ'ল
এতিয়া আমি ঘৰ ফালে যাওঁ বৰ আন্ধাৰ হৈছে চাওক এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা যি আছে ন নেক্সট ভিডিঅ' এটা আহি আছে ভ্লগ বহুত বেছি একদম জমিব সেই ভিডিঅ'টোলৈ বাই বাই অপেক্ষা গাইছ কেইটা বাজে 6টা বাজে আমি এতিয়া বাহিৰত আছোঁ মুভিটা আজি খানা খাই কেনে লাগিল আৰু বেয়া ভাগাৰ লাগছে অৱস্থা বেয়া গাইছে আজি একবাৰ নহয় 2-3বাৰ দংকলে পাৰত একবাৰ বসা চোতালত বসি শুকান মাটিত গাইছ বাই বাই দিলোঁ গাইজ আমি যাবৰ কাৰণে বহি আছোঁ এতিয়া বাই বাই দিলোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব বাই বাই টাটা